সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ সংস্কৃত বিষয়ৰ তৃতীয় শ্ৰেণীৰ প্ৰথম পাঠ আমি আজি প্ৰথম পাঠ আলোচনা কৰিবলৈ লৈছোঁ। আৰু প্ৰথম পাঠৰ আগৰ যিটো ভিডিঅ' দিয়া হৈছিলে সেইটো ভিডিঅ'ত আমাৰ প্ৰথম যি চাৰিশাৰী সেই চাৰিশাৰী আমাৰ শব্দৰ অৰ্থখিনি দিয়া হৈছিলে আৰু উচ্চাৰণো দিয়া হৈছে। যিসকলে এতিয়ালৈকে সেই প্ৰথম চাৰিশাৰীৰ অৰ্থখিনি পোৱা নাই বা লিখা নাই তেওঁলোকে মোৰ প্ৰফাইলত গৈ পিনে আগৰ ভিডিঅ'টো চাই ল'ব আৰু তুলি ল'ব। পাৰিলে মোক কষ্ট কৰিব আৰু ইয়াত মই ভিডিঅ'ৰ তলত লিংকটো দি দিম। যিসকলে আগৰটো চোৱা নাই তাত গৈ ক্লিক কৰি পিনে ডেছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰি পিনে চাব পাৰিব। এতিয়া আমি প্ৰথম পাঠৰ চাৰিশাৰীলৈকে হৈ যোৱাৰ পিছৰখিনি আমি আজি আলোচনা কৰিম। তাৰমানে পিছৰখিনি আমি উচ্চাৰণসহ সকলোৱে মাতিম আৰু লগতে সকলোৱে লিখি যাম। প্ৰথম পাঠ ইয়াত কি কৈছে, আমি যিটো প্ৰথম শব্দটো আমি দিছে ইয়াত সকলোৱে চোৱা। অগস্ত্য মানে এজন মুনি বা এজন ঋষি। মহাত্মা মানে মহাত্মা। সংস্কৃতি মানে সংস্কৃতি। দুষ্কৰম মানে কঠিন। প্ৰাপ্তব্যম মানে পাবলগীয়া। এইখিনি সকলোৱে ভালদৰে উচ্চাৰণখিনি চাই ল'বা আৰু লগতে উচ্চাৰণ কৰি যাবা আৰু পাৰিলে লগে লগে লিখি ল'বা। বহীত লিখি লৈ পিনে ভালদৰে মুখস্থ কৰি ল'বা। এতিয়া আমি নেক্সট শাৰীটোলৈ যাম। ন্যায্যম মানে ন্যায্য বা ন্যায়। উদ্বাহু মানে ওপৰলৈ হাত তুলি থকা। শৰৎচন্দ্ৰ মানে শৰৎ কালৰ নিৰ্মল জোন। অগ্নিহোত্ৰম মানে অগ্নিত আহুতি দান বা জুইত আহুতি দিয়া। ভট্টিকাব্যম মানে ভট্টিকাব্য। এতিয়া সকলোৱে উচ্চাৰণখিনি ভালদৰে কৰি পিনে বহীত সকলোৱে তুলি লোৱা। তাৰপিছত আমি নেক্সট শাৰীটোলৈ যাম। ব্ৰহ্মসিদ্ধি মানে ব্ৰহ্মসিদ্ধি। পশ্চাত্তাপঃ মানে অনুতাপ। মৰুদ্যানম মানে মৰুভূমিৰ উদ্যান। সত্যাভ্যাসঃ মানে সত্য অভ্যাস কৰা। বিদ্যাগোষ্ঠী মানে বিদ্বান গোষ্ঠী। এতিয়া নেক্সট শাৰীটোলৈ আহিলো। ধাৰ্তৰাষ্ট্ৰঃ মানে ধৃতৰাষ্ট্ৰৰ পুত্ৰ ধাৰ্তৰাষ্ট্ৰ, বা আমি ইয়াত দুটা শব্দ অৰ্থ পাওঁ। এটা ক'ব পাৰো ক'লা ঠেং আৰু ঠোঁট থকা ৰাজহাঁহ। তাৰপিছত সৰ্বাংগীনদ্বাৰাহ মানে সকলো অংগৰ উদ্ধাৰ হোৱা।
কৃষ্ণ স্থানম মানে কৃষ্ণ থকা ঠাই। ত্ৰিচত্ৱাৰিংশত মানে ৪৩। তাৰপিছত আমাৰ শেষৰটো শব্দ চতুষ্পঞ্চাশত মানে ৫৪। তোমালোকে সকলোৱে ভালদৰে উচ্চাৰণখিনি বাৰে বাৰে চাই কৰি ল'বা। উচ্চাৰণ কৰি ল'বা আৰু লগতে বহীত সকলোৱে তুলি লৈ পিনে ভালদৰে মুখস্থ কৰি লিখিবা আৰু অভ্যাস কৰিবা। আশা কৰোঁ সকলোৱে উচ্চাৰণৰ সৈতে শব্দ অৰ্থৰ যিখিনি দিয়া হ'ল তাৰ পৰা উপকৃত হ'ব। আৰু লগতে তোমালোকে সকলোৱে পাৰিলে লাইক, কমেণ্টছ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে বেলেগৰ সুবিধাৰ অৰ্থে। আৰু যিয়ে চোৱা নাই সকলোৱে এইখিনি ভালদৰে চাই পিনি মুখস্থ কৰি ল'ব। ধন্যবাদ। থেংক ইউ ছ' মাছ।